11 অক্টোবৰ মোৰ উপজা দিন। মোৰ এই উপজা দিনটোত প্ৰতি বছৰে এক বিশেষভাৱে উদযাপন কৰাৰ এটা সৰুকৈ চেষ্টা চলাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু মোৰ ভ্লগছ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি মোৰ উপজা দিন 11 অক্টোবৰ আৰু এই দিনটোত অকণমান নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰোঁ। আজি তেনেকুৱা পৰিকল্পনা নাই, ৰাতিপুৱাৰ পৰা নিজকে ব্যস্ত হৈ আছোঁ, ঘৰত সময় দি আছোঁ আৰু এতিয়া অকণমান ওলাই আহিছোঁ মন্দিৰলৈ বুলি। আৰু আমাৰ ওচৰতে দুটামান দুখীয়া ল'ৰাক অকণমান খাদ্যবস্তু যোগান ধৰিম বুলি ভাবিছোঁ। তো আপোনালোকে মোক মৰম দিব, আশীৰ্বাদ দিব, যাতে মই এনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু মোৰ আহিব লগা দিনসমূহত আপোনালোকে মোক আশীৰ্বাদ কৰিব, যাতে ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰোঁ। গতিকে ভ্লগটি চাই থাকক শেষলৈকে। মই দিনটো কেনেদৰে পালন কৰোঁ খুব সুন্দৰকৈ আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। ধন্যবাদ। আৰু এই কণ কণ ল'ৰা ছোৱালীকেইটাৰ মাজলৈ আহি পালোঁ। খুব মৰমীয়াল ইহঁত, খুবেই ভাল লাগিছে আৰু ইহঁতৰো মন যায় ভিডিঅ'ত উঠিবলৈ, কিন্তু তেনেকুৱা সুবিধা নাপায়। এতিয়া আহি পালোঁ আমি ঘৰৰ ওচৰতে থকা এটা শিৱ মন্দিৰ আৰু ইয়াতে অকণমান সেৱা আগবঢ়াম আৰু যাতে মোৰ আহিব লগা দিনসমূহ ভালে ভালে যায়। এয়া মই অভিনয় কৰি থকা ৰেঙনি চেনেলৰ এখন নতুন ধাৰাবাহিক গুণগুণ কথা মৰমৰ পৰিয়ালটিয়ে মোক বাৰ্থডেৰ এটা সৰুকৈ ছাৰপ্ৰাইজ দিলে। মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গুণগুণ কথা মৰমৰ পৰিয়ালটিক। আপোনালোকে চাব চিৰিয়েলখন অতি সোনকালে ৰেঙনি চেনেলত আহিব। ধন্যবাদ। মই জন্ম ৰাতিৰ মই মাক সুধিব লাগিব। থেংক ইউ আৰু ইমান কষ্ট কৰে ময়ূৰৰ আমি ইয়াকে ময়ূৰ পাতিছো এতিয়া। শ্বুটিং নাই, ময়ূৰৰ শ্বুটিং আছে। তোমাৰ মনটো বহুত ভাল, কম বয়সত ভাল ভাল কাম কৰি আছা। আৰু এনেকৈ মোৰ জন্মদিনটো খুব সুন্দৰকৈ পালন কৰিলোঁ। সঁচাকৈ বহুত বেছিয়ে ভাল লাগিল দিনটো আৰু মোক শুভেচ্ছা আগবঢ়োৱা প্ৰতিজন ব্যক্তিক, প্ৰতিজন শুভাকাংক্ষীক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।